তো হেল্ল' ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি মই এই ভিডিঅ'টোত মুখ্যমন্ত্ৰী স্বনিয়োজন যোজনা যোনটো আঁচনি মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিল যে 2 লাখ টকা সকলো নিবনুৱাকৈ দিব। সকলো মানে কি, যোনসকলে নিজে এটা বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁলোকক এই যোজনাটোৰ সুবিধাসমূহ দিয়া হ'ব। তেওঁ কৈছিলে যে যোনসকল নিবনুৱাই নিজৰ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে এইসকল নিবনুৱাক তেওঁ 2 লাখকৈ টকা প্ৰদান কৰিব। কিন্তু তেওঁলোকে এই 2 লাখ টকা পাবৰ কাৰণে কিছুমান নথি পত্ৰ দিব লাগিব। এই নথি পত্ৰসমূহ কি হ'ব মই সকলোখিনি এই ভিডিঅ'টোত জনাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যোজনাটোৰ কথা কওঁতে কৈছিলে যে প্ৰায় 1 লাখ ল'ৰা ছোৱালীকে বা নিবনুৱাকে তেওঁ এই যোনটো 2 লাখ টকা তেওঁলোকৰ বেংক একাউণ্টত দিব। কিন্তু এতিয়া বহুতৰে মনত প্ৰশ্ন হৈ আছে চাগে, এই যোনটো 2 লাখ টকা তেওঁ দিব, এই 2 লাখ টকাটো তেওঁলোকে আকৌ পুনৰ চৰকাৰক ঘূৰাই দিব লাগিবনে নালাগে? গতিকে ইয়াৰ উত্তৰটো সাধাৰণভাৱে ক'বলৈ গ'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যোনটো মুখ্যমন্ত্ৰী স্বনিয়োজন যোজনা, এই আঁচনিটো যোনটো 2 লাখ টকা প্ৰদান কৰিব সেইটো নিবনুৱাসকলক সাহাৰ্যাৰ্থে প্ৰদান কৰিব। গতিকে সেই যোনটো 2 লাখ টকা নিবনুৱাসকলে আকৌ চৰকাৰক ঘূৰাই দিব লগা কোনো দৰকাৰ নাই। এতিয়া মূল কথাটো হ'ল যে এই আঁচনিখন আপোনালোকে অনলাইন যোগে আবেদন কৰিব নে অফলাইন যোগে আবেদন কৰিব, তাৰ কোনো আপডেট এতিয়ালৈকে অহা নাই। আৰু যেতিয়াই এই আঁচনিখনৰ বিষয়ে কিবা আপডেট আহে মই আপোনালোকক জনাই দিম। এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'লে আপোনালোকক কিছুমান নথি পত্ৰ বা ডকুমেণ্টছ লাগিব। এই ডকুমেণ্টছখিনি কি লাগিব মই আপোনালোকক ভালদৰে বুজাই দিছোঁ। প্ৰথমতে লাগিব আপোনালোকক আধাৰ কাৰ্ড, তাৰপিছত লাগিব আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, নিজৰ মোবাইল নাম্বাৰ, এখন ডমিচিয়েল চাৰ্টিফিকেট লাগিব। যদি আপোনালোকৰ ডমিচিয়েল চাৰ্টিফিকেট নাই, ওচৰৰ অনলাইন কেফেত গৈ পেলাই আপোনালোকে এখন ডমিচিয়েল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰি দিব। তাৰপিছত লাগিব আপোনালোকৰ বেংক ডিটেইলছ, মানে বেংকৰ সকলো একাউণ্ট নাম্বাৰ, IFSC কোড সকলো লাগিব। পেন কাৰ্ড লাগিব। আপোনালোকৰ বিজনেছ প্লেনটো আপোনালোকে কি বিজনেছ কৰিব, আপোনালোকে যদি মীন পালন কৰে তেতিয়াহ'লে মীন পালনৰ বিষয়ে আপোনালোকে জনাই দিব লাগিব চৰকাৰক। যদি আপোনালোকে গাহৰি ফাৰ্ম খুলিম বুলি ভাবিছে আপোনালোকে গাহৰি ফাৰ্মখন কেনেদৰে খুলিব, এই সকলোখিনি বিজনেছ আইডিয়া আপোনালোকে জনাব লাগিব। তেতিয়াহে আপোনালোকক চৰকাৰৰ ফালৰ পৰা যোনটো 2 লাখ টকা এই আঁচনি আপোনালোকৰ বেংকৰ একাউণ্টত সোমাব। তো ফ্ৰেণ্ডছ, ইমানখিনি জনাবলৈকে মই আজি এই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া বিভিন্ন ধৰণৰ জব আপডেট বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ লাগতিয়াল ভিডিঅ' আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে পাব পাৰে। ধন্যবাদ।